হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোকৰ সকলোৰে আসাম পুলিচ কনষ্টেবল ABUB ৰিটেন এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন ভালেই চলিছে চাগে তো ভালদৰে পঢ়ি থাকক কিয়নো এক্সাম ওচৰত চাপিছেহি আপোনালোকে যদি ইমান দিনে কষ্ট কৰি ইমান দিনে ৰানিং কৰি ফিজিকেল ভালদৰে কোৱালিফাই কৰি যদি আপোনালোকৰ ৰিটেনটো বেয়া হৈ যায় আপোনালোকৰ কেনেকুৱা বেয়া লাগিব বা মোৰ কেনেকুৱা বেয়া লাগিব হয়তো আপোনালোকক বুজাব নালাগে গতিকে ইমান দিনে কষ্ট কৰি আছোঁ মা দেউতাৰ কাৰণে কষ্ট কৰি আছোঁ নিজৰ কাৰণে কষ্ট কৰি আছোঁ সেইকাৰণে আপোনালোকৰ ভালদৰে পঢ়ি থাকক যেহেতু আপোনালোকৰ ফিজিকেল কেনেকুৱা ভাল কৰিলে তেনেদৰে ৰিটেনো ভাল কৰিব লাগিব গতিকে ভালদৰে পঢ়ি থাকক শুভেচ্ছা জনালোঁ সকলোকে আৰু আজি আমি এইটো ভিডিঅ'ত কথা পাতিম আসাম পুলিচ কামাণ্ডো বেটেলিয়নৰ ৰিজাৰ্ভেশ্যন আৰু আনৰিজাৰ্ভেশ্যন পোষ্টৰ বিষয়ে গতিকে বহুতে জানে আৰু বহুতে নাজানে ৰিজাৰ্ভেশ্যন পোষ্টত কেনেকৈ চাকৰি পায় বা আনৰিজাৰ্ভ কেটেগৰীত কেনেকৈ চাকৰি পায় তো যিসকলে বা যিকেইজনে এইবোৰ ভালকৈ বুজি নাপায় তেওঁলোকৰ কাৰণে ডাউটটো ক্লিয়াৰ কৰি দিছোঁ আৰু যিসকলে জানে ভিডিঅ'টো নাচাব প্লিজ যিহেতু কিছুমানে গালিও দিয়ে তো একো নাই বাৰু গালি দিব লাগে তো মানে বহুতে জানে আৰু বহুতে নাজানে সেইটোৱে মই কৈ লৈছোঁ তো বহুতে কমেণ্ট কৰে কাৰণে মই ভিডিঅ'টো সহকাৰে মানে ভিডিঅ'টোৰ যোগে মানে ৰিপ্লাই দিছোঁ তো প্ৰথম কথা হ'ল ধৰি লওক আপোনাৰ এতিয়াতো কাষ্টৰ সেইটো ছিষ্টেমটো আছে প্ৰত্যেকটো কাষ্টৰ ৰিজাৰ্ভেশ্যন পোষ্ট আছে ধৰি লওক আপুনি OBC আপুনি জেনেৰেল আপোনাৰ SC STP STH তো প্ৰত্যেকটো কাষ্টৰ ৰিজাৰ্ভেশ্যন পোষ্ট আছে গতিকে মই কিমানটা ৰিজাৰ্ভেশ্যন পোষ্ট আছে লিষ্টটো দিয়া নাই বাৰু তথাপিতো আপোনালোকে নিজে চাই ল'ব বেছিও নাই বৰ বেছিও নাই যিহেতু এইবাৰ ৰিকুৱাৰমেণ্টৰ পোষ্টৰ সংখ্যাটো একেবাৰে কম তো যদি আপুনি OBCত বিলংছ কৰে OBCত ধৰি লওক আপোনাৰ অল আসামতো ধৰি লওক আপোনাৰ কাষ্টত 20টা ৰিজাৰ্ভেশ্যন পোষ্ট আছে গতিকে 20টা ৰিজাৰ্ভেশ্যনৰ পোষ্টটো পাবলৈ হ'লে অল আসামত আপুনি টপ 20ৰ ভিতৰত আপোনাৰ মাৰ্কছ থাকিব লাগিব মানে যদি আপোনাৰ 20টা ভেকেঞ্চি আছে তাৰে 20টা ভেকেঞ্চিৰ ভিতৰত আপোনাৰ মাৰ্কছটো মানে টপ হ'ব লাগিব 20টাৰ ভিতৰত মানে হাই হ'ব লাগিব গতিকে যদি আপুনি STP ধৰি লওক বা আপোনাৰ জেনেৰেল বা আপুনি SC ধৰি লওক বা SCটো ধৰি লৈছোঁ ST ধৰি লওক আপোনাৰ 15টা অল আসামত কাষ্টত আপোনালোকৰ কাষ্টত ৰিজাৰ্ভেশ্যন পোষ্ট আছে যদি সেই 15টাৰ ভিতৰত যদি আপুনি অল আসামত যদি টপ মাৰ্কছ কৰাৰ হয় তেতিয়া আপুনি ৰিজাৰ্ভেশ্যনৰ পোষ্টটো পাব আৰু যদিহে টপ ৰিজাৰ্ভেশ্যনত নাপায় মাৰ্কছটো কমে আপোনালোকে তেতিয়াতো কোৱালিফাইড নহ'ব মানে কি ফাইনেল মেৰিটলৈ নামাতিব আপোনালোকক আৰু যদিহে মাৰ্কছটো বেছি হৈ যায় তেতিয়া আপোনালোকৰ যিকোনো কাষ্টৰে আনৰিজাৰ্ভত গুচি যাব পাৰে গম পাইছেনে এতিয়াতো আনৰিজাৰ্ভটো টোটেল সংখ্যাটো জানো বাৰু 77টা অল আসামত আছে গতিকে যদি আপোনাৰ STPৰ ধৰি লওক 17টা আছে টোটেল অল আসামত STPৰ ভিতৰত আপোনালোকে 17টাৰ ভিতৰত সোমাব লাগিব তেতিয়া আপুনি ৰিজাৰ্ভেশ্যনৰ পোষ্টত চাকৰি পাব গতিকে যদি STHৰ হওক ধৰি লওক আপোনাৰ 65ৰ পৰা মাতিছে STHৰ ধৰি লওক 10টা পোষ্ট আছে ৰিজাৰ্ভেশ্যন সেই 10টা পোষ্টৰ ভিতৰত মানে 10টা মানুহৰ ভিতৰত আপুনি ভাল মাৰ্কছ পোৱাজন হ'ব লাগিব তেতিয়া আপুনি ৰিজাৰ্ভেশ্যনৰ পোষ্টটো পাবলৈ মানে চাকৰিটো পাবলৈ সক্ষম হ'ব গতিকে আনৰিজাৰ্ভৰ চাকৰিটো কেনেকৈ পায় শুনি লওক যদি OBC ধৰি লওক 65ৰ পৰা গৈছে STP ধৰি লওক 66ৰ পৰা গৈছে জেনেৰেল ধৰি লওক 67ৰ পৰা গৈছে ধৰি লওক SC 63ৰ পৰা গৈছে ST ধৰি লওক 62ৰ পৰা গৈছে যদিহে আপোনাৰ এটা লেভেল মানে কি আপোনালোকে গম পাইছে ৰিজাৰ্ভেশ্যনৰ মাৰ্কছটো গম পালেই কাট অফটো ৰিজাৰ্ভেশ্যনৰ পোষ্টটো আনৰিজাৰ্ভতকৈ কমে গতিকে আনৰিজাৰ্ভত পাবলৈ হ'লে ৰিজাৰ্ভেশ্যনতকৈ মাৰ্কছটো বেছি হ'ব লাগিব যদি আপোনাৰ STP ধৰি লওক আপোনাৰ STP কাষ্টত ৰিজাৰ্ভেশ্যনত 66 গৈছে বা 67 গৈছে যদি আপোনাৰ বেলেগ কাষ্টৰটোতো বেলেগে কাষ্ট চিষ্টেমটো অলপ আগত ক'লোৱেই আপোনালোকক যদি কাৰোবাৰ 68ত গৈছে যদি তাতকৈ বেছি যায় যদি তাতকৈ বেছি পায় তেতিয়া আপুনি আনৰিজাৰ্ভত গুচি যাব পাৰিব আনৰিজাৰ্ভ কেটেগৰীত মানে কি 77টাৰ ভিতৰত 77টা টোটেল আছে 77টাৰ কথা কৈছোঁ যদি 77টাৰ ভিতৰত অল আসামত যদি টপৰ ভিতৰত আপুনি যদি সোমাব পাৰে তেতিয়া আপুনি আনৰিজাৰ্ভ কেটেগৰীৰ চাকৰিটো ল'বলৈ সক্ষম হ'ব সেইটোৱে ডাউটটো ক্লিয়াৰ কৰি দিছোঁ গতিকে 77টা ধৰি লওক নহয় আছেই বাৰু এইবাৰ 77টা অল আসামৰ ভিতৰত আপুনি টপ স্ক'ৰাৰ হ'ব লাগিব টপ মাৰ্কছ স্ক'ৰাৰ হ'ব লাগিব তেতিয়া আনৰিজাৰ্ভৰ পোষ্টৰ চাকৰিটো আপুনি পাব আৰু যদিহে ৰিজাৰ্ভেশ্যন পোষ্টটো কি প্ৰত্যেকটো কাষ্টৰ ৰিজাৰ্ভেশ্যন যিহেতু আছে যদি আপোনাৰ STP 20টা আছে 20টাৰ ভিতৰত আপুনি STP 20টাৰ ভিতৰত আনৰিজাৰ্ভটো কোৱা নাই STP 20টাৰ ভিতৰত আপুনি টপ স্ক'ৰাৰ হ'ব লাগিব তেতিয়া আপুনি
ৰিজাৰ্ভেশ্যন STPৰ ৰিজাৰ্ভেশ্যনৰ চাকৰিটো পাবলৈ সক্ষম হ'ব। যদি OBC ধৰি লওক 25টা আছে, 25টা অল আছাম OBCৰ ভিতৰত আপুনি টপ স্ক'ৰাৰ হ'ব লাগিব, তেতিয়া আপোনাৰ কাষ্টৰ ৰিজাৰ্ভেশ্যন পষ্টটো পাবলৈ সক্ষম হ'ব। গতিকে এইটো ভিডিঅ' সেইকাৰণে বনাইছোঁ যিসকলে মানে কমেণ্ট কৰি আছিলে মই পামনে নাই ৰিজাৰ্ভেশ্যনত পামনে নাই বা ইউআৰত পামনে নাই। গতিকে বহুতেই 68 69 পাইছে, কমেণ্ট কৰিছে 70 পাইছে, বহুতে কমেণ্ট কৰি আছিলে ৰিজাৰ্ভেশ্যনত আহিব নাই। গতিকে ৰিজাৰ্ভেশ্যন বা আনৰিজাৰ্ভত সেইটো কোনেও এতিয়া ক'ব পৰা নাই, তথাপিতো কিন্তু UR কেটেগৰী মানে আনৰিজাৰ্ভ কেটেগৰীটোত অলপ বেছিকৈ মাৰ্কছটো পালে আপোনালোকৰ অল আছামত টপ স্ক'ৰাৰ মানে কি কিবা উলিয়াব তেওঁলোকে। গতিকে তেতিয়া আপোনালোকে কিবা আনৰিজাৰ্ভৰ চাকৰিটো পাবলৈ সক্ষম হ'ব। গতিকে ৰিজাৰ্ভেশ্যনটো অলপ কম যায়, আনৰিজাৰ্ভটো বেছি যায়। গতিকে আনৰিজাৰ্ভ মানে কি আৰু গম পাইছে। তো সেইকাৰণে কৈছোঁ যিমানেই হওক আপোনালোকৰ যদি 69 68ৰ পৰা যদি মাৰ্কছ আছে আপোনালোকৰ এতিয়ালৈকে মানে 50% আছে মানে আনৰিজাৰ্ভত যাব পাৰে। 68 পালেতো আপোনালোকৰ যি কাষ্টেই হওক আপোনালোককতো মাতিবই ভাইভা টেষ্টলৈ। গতিকে 68 69 70 সেইটো আনৰিজাৰ্ভত যাব পাৰে। গতিকে যদি 68 69 আছে আপোনালোকে ধৰি লওক আৰু আনৰিজাৰ্ভত আহিব পাৰে বুলি, কিন্তুতো কাষ্টতটো মাতিবই, কনফাৰ্ম মাতিবই। তো ইয়াকে ক'লোঁ, এটা সৰু ভিডিঅ' বনালোঁ। গতিকে যদি সেই ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰবাৰ লগ পাম, জয় অসম, ধন্যবাদ।